বন্ধু বান্ধৱীসকল নমস্কাৰ। আকৌ এবাৰ মোৰ ৰংচোন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া কি লৈছোঁ জানানে? আজি বনাম বুলি ভাবিছোঁ এয়া পাত কচু, লগতে এইফালে আমাৰ বেটাই পূৰা গুচাই আছে। এয়া ৰুমাল গুটি, আপোনালোকে বাৰু কেতিয়াবা ৰুমাল গুটি নহয় মাহ গুটি কেতিয়াবা বাৰু আপোনালোকে এনেদৰে বনাই খাই পাইছেনে? কচুৰ লগত, পাত কচুৰ লগত মাহ গুটি মই আজি বনাম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব, আগলৈ চাই থাকক মইনো কেনেকৈ বনাওঁ। মই সকলোবোৰ ধুই মেলি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দি থৈছোঁ। ইয়াত মাছ অকণমান আছিলে ভাজি ল'লোঁ। ইয়াতে দি দিলোঁ এতিয়া পিঁয়াজ দিছোঁ, কেইটামান কালজিৰা। এইখিনি পিঁয়াজ কালজিৰা আহি গ'ল। ইয়াতে এতিয়া মই দি দিম এয়া কচু। দি দিম মই এয়া সোৱাদ অনুসৰি নিমখ, লগতে হালধি গুড়ি, লগতে জিৰা মছলা, এয়া সকলোবোৰ মই অকণমানহে দিছোঁ। আদা নহৰু দিম যিহেতু, সেইকাৰণে কমকৈ দিছোঁ। আপোনালোকে ইয়াত শুকান মাছো দি খাব পাৰে কচুৰ লগত। মই ইয়াত শুকান মাছ নিদিওঁ। তাতে দি দিছোঁ মই এয়া জালুকৰ গুড়ি। কচু শাক যিহেতু জ্বলা নহ'লে খাই ভাল নালাগিব, সেইকাৰণে মই জালুক দি দিছোঁ। এয়া অকণমান দেৰিলে অকণমান ভাজি ইয়াতে মই দি দিম পানী অকণমান। আপোনালোকে গৰম পানীও ব্যৱহাৰ কৰিব পাৰে বা ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তাতে দি দিছোঁ মই পানী অকণমান। এয়া অকণমান দেৰি ঢাক মাৰি সিজিবলৈ দিম মই। চব্জিখন অকণমান উদঙাই চাইছোঁ। বাহ, জালুকৰ কি ধুনীয়া গোন্ধ এটা আহি আছে। ইয়াতে দি দিম এতিয়া মই এয়া নহৰু আৰু জলকীয়া খুন্দি লোৱা। কি ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? আপোনালোকে যদি বনাই খোৱা নাই প্লিজ এবাৰ বনাই খাব। বন্ধু বান্ধৱীসকলে এয়া মোৰ কচু শাক ৰেডি একদম। কি ধুনীয়া গোন্ধ এটা আহি আছে যে, ইয়াত জালুক দিছিলোঁ, জালুকৰ ফ্লেভাৰ এটা আহি আছে। এয়া আছিলে দালি আৰু চজিনা, আলু, লগতে পানী টেঙা আৰু শুকান মাছৰ চাটনি। তো এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। চাওক, যদি ভিডিঅ'টো প্লিজ লাইক কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই।